আৰক্ষীৰ সঞ্চালক প্ৰধান মহন্ত ডাঙৰীয়াই আপোনালোকক ইতিমধ্যে এড্ৰেছ কৰিছে আৰু আমি কোনবিলাক বিষয়ৰ ওপৰত আজিৰ আলাপ আলোচনা কৰিছোঁ সেই বিষয়ে তেখেতে ইতিমধ্যে আলোকপাত কৰিছে। অসম পুলিচক এটা দক্ষ আৰু প্ৰফেশ্যনেল ফ'ৰ্চ হিচাপে অসম পুলিচৰ যি সুনাম আছিলে সেই সুনামক আৰু এখোজ আগুৱাই লৈ যাবলৈ আজি আমি আৰক্ষী অধীক্ষকসকলৰ সৈতে দিনজোৰা বৈঠক অনুষ্ঠিত কৰিলোঁ আৰু আমি সকলোৱে তাত অংশগ্ৰহণ কৰিলোঁ। আইন শৃংখলা পৰিৱেশৰ পৰা আৰম্ভ কৰি অৰ্গেনাইজ ক্ৰাইমৰ পৰা ইণ্টেলিজেন্স গেডাৰিঙলৈকে অসম পুলিচৰ আওতাত পৰা বিভিন্ন বিষয়ৰ সম্যক আলোচনা আমি কৰিলোঁ। অসম পুলিচৰ SP-সকলৰ এই যিখন কনফাৰেন্স আমি পাতিছোঁ এইখন প্ৰতি 6 মাহত অনুষ্ঠিত হ'ব। এইবাৰ কাজিৰঙাত অনুষ্ঠিত হৈছিলে। অহা নৱেম্বৰ ডিচেম্বৰ মাহত এই কনফাৰেন্সখন দুলীয়াজানত অনুষ্ঠিত হ'ব। DC-সকলৰ লগতো প্ৰতি 6 মাহত এখন কনফাৰেন্স হ'ব। 15 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত ডিফুত প্ৰথম DC কনফাৰেন্সখন অনুষ্ঠিত হ'ব আৰু প্ৰতি 6 মাহত এবাৰ DC আৰু SP-সকলৰ সৈতে আমি গুৱাহাটীত মিলিত হ'ম। অৰ্থাৎ SP-য়ে হওক DC হওক তেওঁলোকৰ লগত আমাৰ দুবাৰ কৰি অৰ্গেনাইজ সেশন বা অৰ্গেনাইজ কনফাৰেন্স অনুষ্ঠিত হ'ব য'ত আমি বিভিন্ন ইস্যুবিলাক আমি ৰিজলভ কৰিম। অসম পুলিচত 10টা কমাণ্ডো বেটেলিয়ন আমি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ফেজিং কেনেকৈ কৰিব লাগিব তাৰ বিষয়ে DGP-য়ে চাব আৰু এই বেটেলিয়নবিলাক ক্ৰিটিকেল জাগাত মোতায়েন কৰা হ'ব। অসম নাগালেণ্ড সীমান্তৰ যিবিলাক জাগাত আইন শৃংখলাৰ পৰিৱেশ আছে, আপোনালোকে জানে যে আমাৰ তিনিচুকীয়া জিলাত বিভিন্ন সেনচিটিভ এৰিয়া আছে য'ত বৰ্ডাৰ আউটপোষ্ট আছে, তাত আমাক পুলিচৰ প্ৰেজেন্স লাগে। BTR-ত আমাক পুলিচৰ প্ৰেজেন্স লাগে। হিলছ ডিষ্ট্ৰিক্টত আমাক পুলিচৰ প্ৰেজেন্স লাগে। গতিকে খুব স্পেচিয়েল কামাণ্ডো বেটেলিয়ন যাক NSGৰ লগত কম্পেয়াৰ কৰিব পাৰি, ঠিক সেই ধৰণৰ আমি 10টা কামাণ্ডো বেটেলিয়ন ইন ডেইজ টু টাইম আমি ৰেইজ কৰিম। ৰেইজ কৰিব যাওঁতে এনেকুৱা নহয় যে 10,000 ল'ৰাক আমি একেলগে লৈ ল'লোঁ, ট্ৰেইনিংটো সম্ভৱ নহ'ব। So it will be directly the proportionate to the training capacity available in the country. অসমত নহয়, আমাৰ হাতত অল অভাৰ ইণ্ডিয়াতে পুলিচ একাডেমি আছে। আমি চবৰ লগত যোগাযোগ কৰি যিমান সোনকালে পাৰোঁ আমি 10টা কামাণ্ডো বেটেলিয়ন আমি ৰেইজ কৰিম। সাইমালটেনিয়াছলি আমাৰ থানাবিলাকত আপোনালোকে দেখিছে যে কেতিয়াবা পুলিচে 24 ঘণ্টাও ডিউটি কৰিব লাগে। So ideally at least we need 2 shift if not 3 shift. 3টা shift হলেতো খুবেই ভাল আৰু এটা শিফটে অফ টাইম পালে আৰু ভাল। ৰাতিৰ শিফট কৰা শিফটটোৱে নেক্সট দিনাখন মৰ্নিং, কিন্তু সিমানটো আইডিয়াল পজিশ্যনত যাব নোৱাৰিলেও থানাত যাতে 2টা শিফট ডিউটি কৰিব পৰাকৈ পুলিচ আৰু SI ইনস্পেক্টৰ থাকে তাৰ কাৰণে আমি আনাদাৰ ৰিক্ৰুটমেণ্ট ড্ৰাইভ আমি প্ল্যান কৰিছোঁ যিটো আমি এই বছৰতে আৰম্ভ কৰিম। And all these will be under that 1 lakh jobs scheme য'ত আমি 1 লাখ চৰকাৰী চাকৰি দিম বুলি কৈছিলোঁ। that will be part of this. So গোটেই ৰিপৰ্টটো যেতিয়া আপোনালোকে পাব তেতিয়া গম পাব যে পুলিচত কিমান হ'ব, এডুকেশ্যনত কিমান হ'ব। বাট এজ অফ নাও পুলিচত আমাৰ ফ'কাছ আছে পেণ্ডিং কেছ কমপ্লিট কৰিবৰ কাৰণে সাব ইন্সপেক্টৰ, 10টা কামাণ্ডো বেটেলিয়ন আৰু 2টা শিফট থানা চলাবৰ কাৰণে এডিশ্যনেল মেন পাৱাৰ। ইয়াৰ ভিতৰত আমি চাই ল'ম যে 1 লাখত আমি কিমান দিব পাৰোঁ। বাট দোজ উইল বি আৱাৰ গোল এণ্ড উইল ট্ৰাই টু এচিভ দেট গোল।
7টা নতুন FSL ল্যাব আমি কৰিব খুজিছোঁ এটা আপোনালোকে দেখিছে যে আমি ড্ৰাগছৰ কেছ কৰিছোঁ লাষ্টত 467টা মানুহ এৰেষ্ট হৈছে কিন্তু গোটেইকেইটা কেছ চাৰ্জশ্বিট দিবৰ কাৰণে ফৰেনচিক ৰিপৰ্ট লাগে ফৰেনচিক ল্যাব হৈছে এটা সময়ত ৰিপৰ্ট নাহে তো মানুহে বেল পাই যায় গতিকে আমি অহা 6 মাহত 7টা নতুন ফৰেনচিক ল্যাব আমি অসমত স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ so that will be another step towards the modernization or giving lot of strength to the Assam police এইটো এটা ডাঙৰ